আজি বহাগৰ 1 তাৰিখ আৰু বহাগৰ 1 তাৰিখ মানে আজি মানুহ বিহু যিহেতু যোৱাকালি গৰু বিহু হৈ গ'ল গৰু বিহু হৈ যোৱাৰ লগে লগে আজি মানুহ বিহু আৰু মানুহ বিহু বুলি আজি আমাৰ ঘৰলৈ আমাৰ ধেমাজিৰ মাজুবা আৰু ভিনদেউ আহিলে মাজুবা আৰু ভিনদেউৱে মাছ লৈ আহিছিলে দেউতাই পূৰা মাছ কাটি বাছি ৰেডি কৰাত ব্যস্ত আৰু আপোনালোকে কি মাছ হয় কমেণ্টত কমেণ্ট কৰি জনাব আৰু আমাৰ টিকলি আহি পাই গ'ল কি বিহু শুনা আৰু বা আৰু মই লগে লগেই চিলাপথাৰ যি চব্জি বজাৰ আহি পাই গ'লোঁ আৰু চব্জি বজাৰ আহি মানে আজি যি খানা হ'ব বিহু খানা আৰু বিহু খানাৰ বাবে চব্জি তব্জি বজাৰ কৰিবলৈ ওলাই আহিলোঁ আৰু ইয়াত আহি আমি এতিয়া জিকা ল'লোঁ আৰু কেঁচা পাচলি নাই কাৰণে আমি বেলেগ এখন মাৰ্কেটত আহিলোঁ আৰু বেলেগ এখন মাৰ্কেটত আহি দেখিলোঁ যে ইয়াতো আজি দুপৰীয়া মানে চব বন্ধ হৈ আছে বিহু বুলি মানে আপোনাৰ দোকানীবিলাকে দোকানেই দিয়া নাই চ' ইয়াতো আহি আমি কেঁচা চব্জি নাপালোঁ আহি ফল মূলৰ তৰমুজ এটাকে লৈ ল'লোঁ ফল মূলৰ দোকানত সোমাই আৰু যিহেতু গৰমো বহুত পৰিছে আপোনালোকে দেখি গম পাইছেই ইমান গৰম হোৱা দেখি তৰমুজ এটাকে বোলো লৈ লওক ঘৰত গৈ খাওঁগৈ আৰু ঘৰ আহি পাই মেলি এয়া ভিনদেউক বাই বিহুৱান এখন যাচি দিছে আৰু আমি এতিয়া ঘৰৰ পৰা আকৌ ওলালোঁ মানে এতিয়া আমি ঘৰৰ পৰা আমাৰ চিলাপথাৰে যি সৰু বা আৰু ভিনদেউ ঘৰ আছে তালৈ বিহু বুলি যাবলৈ ওলালোঁ নতুন বছৰ চবে ভাল হ'ব লাগে কৈ দিয়া ভাল কি দিব লাগিব শিক্ষা দিব লাগিব মজা আৰু আপোনালোকে শুনিলে আমাৰ টিকলিৰ কথা তাইৰ কথা আৰু কি ক'ম আৰু পূৰা সাংঘাতিক কথা কৈ থাকে তাই এতিয়া আমি যিহেতু সৰুবা ঘৰলৈ যাব ওলাইছোঁ আৰু সৰুবা ঘৰলৈ যাবলৈ ওলাইছোঁ মানে লগত কিবা এটা একো নাই চ' মিঠাই চিঠাই অলপ বজাৰত লৈ ল'ম বুলি ভিনদেউক কোৱা দেখি আমি পালোঁহি চিলাপথাৰে এখন মিঠাইৰ দোকান পালোঁহি আৰু আমি ইয়াতে এতিয়া মিঠাই কি লওঁ চাই আছোঁ আপোনালোকে চাওক আৰু মিঠাই চিঠাই লৈ মেলি একেবাৰে মানে সৰুবা ঘৰৰ ভিতৰে আহি পালোঁহি আৰু বিহু বুলি বায়ে পূৰা জলপান চাহ তাহ বনাই মেলি লৈ আনিলে এয়া দেখিছে আপোনালোকে আৰু ভাগিন মানে ইহঁত দুটাও দেখিছে পূৰা বিহু বুলি খুব ফূৰ্তি পাইছে মানে যিহেতু দুয়োটাৰ পৰা লগ পাইছে তো পূৰা বিহু লাগিছে ইহঁতৰ এয়া দেখিছে মোৰ কাৰণে চাহ দি থৈ গ'ল ইয়াত তেতিয়া মই চাহ একাপ খাই মেলি লওঁ আৰু বিহু লাডু চাডু পিঠা চিঠা খাই মেলি লওঁ আৰু টিকলিক মানে আমাৰ সৰু বাই মানে টিকলিৰ মাহীয়েকে পূৰা নতুন কাপোৰ পিন্ধাই মেলি পূৰা মানে সজাই মেলি চুলি তুলি বান্ধি একদম বেলেগ এটা লুকে দি দিলে আৰু আপোনালোকে চাওক পূৰা তাই মানে বেলেগে হৈ গ'ল দেখিবলৈ ভাল লাগিছেনে ইহঁত দুটাৰ মানে পূৰা চেম ড্ৰেছ পিন্ধি পিনি আৰু বিহুৰ একদম কিবা কিবি কথা মানে কৈ আছে আৰু আৰু এতিয়া মানে সৰু বায়ো মানে সৰু ভিনদেউক একদম বিহুৱান এখনেৰে মানে বিহুৱান এখন দিছে আৰু এতিয়া আমি সকলোৱে মানে আমাৰ ঘৰতে বিহুৰ যি ৰাতি খানা খাবলৈ যাবলৈ ৰেডি হৈ আছোঁ আৰু বাৰ মানে কিবা ফটো মৰাৰ কথা কৈ আছে ফটো আৰু ভিডিঅ' বনোৱাৰ কথা কৈ আছে মই সিহঁতক মানে ফটো ভিডিঅ' কিবা কিবি বনাই মেলি দিছোঁ আৰু সেইবিলাক আপোনালোকে পিছত চাব পাৰিব আৰু এতিয়া আহি মানে আমাৰ ঘৰ পাই গ'লোঁ এতিয়া ৰাতিৰ মানে যিটো খানাটো আমাৰ ঘৰতে হ'ব চ' মানে এতিয়া গোটেই
ভিনদেউ বা সকলো আহি পূৰা খানাৰ কাৰণে ইয়াতে ৰেডি হৈ গ'ল। এতিয়া ইয়াতে খানাটো হ'ব আৰু নতুন বছৰৰ যি আশীৰ্বাদটো মানে সকলোৱে দেউতাৰ পৰা এতিয়া লৈ আছে। দেখিছে নাতি পুতি সকলোৱে মানে আৰু মাহঁতে বাহঁতে মানে ভিতৰত ভাত চব্জি বনাই আছে। ময়ো মানে বাহিৰতে মাছখিনি মই বাহিৰতে ভাজি দিওঁ বুলি ইয়াতে ভাজি আছোঁ। আপোনালোকে চাওক। আৰু বিহু খানা খাবলৈ একদম ৰেডি মানে মাছ ফ্ৰাই হৈ দালি চব্জি ভাজি সকলোখিনি পূৰা ৰেডি। আৰু এতিয়া আমি খানাটো খাই ল'ম আৰু सेम जगह पे ही गिरी और वहां पर उन्होंने शॉट कंप्लीट कर दिया। अगर देखेंगे इसलिए कैरी भी कर गई। जिस तरह से आप दोनों स्क्रीन में दिखेंगे कि टप्पा उसी जैसी अगर थोड़ी जो कि डिफरेंट रूटीन बल्लेबाजी के लिए उसको स्ट्राइक से मिला उसको पूरा खेलना बहुत जरूरी होता है। शॉट बॉल पुल किया আৰু এতিয়া বাহঁতেও ঘৰমুৱা হ'বলৈ মানে ৰেডি। তেওঁলোকে এতিয়া বাহঁতে গাড়ী চাড়ী ঘূৰাই মেলি এতিয়া গুচি যাব লৈছে আৰু বাই বাই টিকলি বাই বাই। টিকলি